তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা, মাজত শুকুলা, তলত চামল আছে। বগাৰ মাজত অশোক চক্ৰৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনেই কদাপি নহয় কয়। কবি নৱকান্ত বৰুৱাৰ এই কবিতাটো আমি সৰুতে স্কুলত পঢ়িছিলোঁ আৰু তেতিয়াৰ পৰাই জাতীয় পতাকাৰ প্ৰতি আমাৰ এক আকৰ্ষণ গঢ়ি উঠে আৰু জাতীয় পতাকা সম্পৰ্কত আমি অধিক জানিবৰ বাবে উৎসুক হৈ পৰোঁ। জাতীয় পতাকা সম্পৰ্কে যি জানিব পাৰিলোঁ সেই সম্পৰ্কত আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ঊনবিংশ শতাব্দীত ভাৰত আছিল ব্ৰিটিছ শাসনৰ অধীনত। ভাৰতৰ স্বাধীনতা আন্দোলন আৰম্ভ হোৱাৰ আগে আগে বিভিন্ন দেশীয় ৰাজ্যৰ শাসকসকলে ভিন ভিন নক্সাৰ একাধিক পতাকা ব্যৱহাৰ কৰিছিল। 1947 চনৰ চিপাহী বিদ্ৰোহৰ পাছত ভাৰত প্ৰত্যক্ষভাৱে ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনলৈ আহে। ভাৰতৰ তদানীন্তন ব্ৰিটিছ শাসকবৰ্গই প্ৰথমে এখন ভাৰতীয় পতাকা ধাৰণাটো উত্থাপন কৰে। ইয়াৰ পিছত পৰ্যায়ক্ৰমে বিভিন্ন ষ্টেপ পাৰ হৈ আহি অৱশেষত আমাৰ বৰ্তমানৰ এই জাতীয় পতাকাখনে ৰূপ লয়। 1947 চনৰ 23 জুনত ভাৰতৰ জাতীয় পতাকাৰ বিষয়ে সিদ্ধান্তত উপনীত হোৱাৰ বাবে গণপৰিষদ স্থাপিত হৈছিল। এই গণপৰিষদে ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত এক বিশেষ কমিটি গঠন কৰে। এই কমিটিৰ সদস্যসকল আছিল মৌলানা আবুল কালাম আজাদ, সৰোজিনী নাইডু, চক্ৰৱৰ্তী ৰাজাগোপালচাৰী, KM মুন্সী আৰু BR আম্বেদকাৰ। এই কমিটিয়ে 1947 চনৰ 14 জুলাইত এই সিদ্ধান্তত উপনীত হয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন উপযুক্ত সংস্কাৰৰ পাছত সকলো দল আৰু সম্প্ৰদায়ৰ কাষতে গ্ৰহণীয় কৰি তুলিলে জাতীয় পতাকা হিচাপে গৃহীত হ'ব। আৰু 1947 চনৰ 15 আগষ্টত স্বাধীন ভাৰতত প্ৰথমবাৰ আমাৰ আজিৰ এই জাতীয় পতাকাখন উত্তোলিত হয়। আমাৰ এই ভাৰতৰ জাতীয় পতাকাখন হ'ল সোঁমাজত 24ডাল দণ্ডযুক্ত নীলা অশোক চক্ৰ সহ গেৰুৱা, বগা আৰু সেউজীয়া আনুপামিক আয়তাকাৰ ত্ৰিবৰ্ণ ৰঞ্জিত পতাকা। পিংগলি বেংকায়াৰ দ্বাৰা অংকিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্বৰাজ পতাকাৰ ভিত্তিত এই পতাকাৰ নক্সা প্ৰস্তুত কৰা হৈছিল। অৱশ্যে ভাৰতীয় জাতীয় পতাকাৰ ডিজাইনাৰক লৈ এটা বিতৰ্ক আছে। একাংশ ইতিহাসবিদে দাবী কৰে যে পিংগলি বেংকায়া নহয়, হায়দৰাবাদৰ সুৰাইয়া বদৰুদ্দিন তৈয়বজী নামৰ মুছলিম মহিলাজনী হ'ল ভাৰতীয় জাতীয় পতাকাৰ প্ৰথম ডিজাইনাৰ। বিষয়টো যিয়েই নহওক, জাতীয় পতাকাখন আমাৰ অতি আদৰৰ, অতি স্নেহৰ। আইনত কেৱল মাত্ৰ খাদী বস্ত্ৰৰেহে জাতীয় পতাকা প্ৰস্তুত কৰাৰ নিয়ম। ভাৰতীয় মানকবোৰে এই পতাকা উৎপাদনৰ পদ্ধতি আৰু নিৰ্দিষ্ট নিয়ম কানুন স্থিৰ কৰি দিছে। উৎপাদনৰ অধিকাৰ খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্পৰ কমিছনৰ হাতত ন্যস্ত। পতাকাৰ ব্যৱহাৰ বিধি, ভাৰতীয় পতাকা বিধি আৰু জাতীয় প্ৰতীকাদি সংক্ৰান্ত অন্যান্য আইন অনুসৰি নিয়ন্ত্ৰিত হয়। পুৰণা বিধি অনুযায়ী স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস সহ অন্যান্য জাতীয় দিৱসৰ বাদে সাধাৰণ নাগৰিকে পতাকা উত্তোলন কৰিব নোৱাৰে। 2002 চনত এজন নাগৰিকৰ আপিলৰ ভিত্তিত ভাৰতীয় উচ্চতম ন্যায়ালয়ে সাধাৰণ নাগৰিকসকলক জাতীয় পতাকা ব্যৱহাৰৰ ক্ষেত্ৰত অনুমতি দিয়াৰ বাবে ভাৰত চৰকাৰক পতাকা বিধি সংস্কাৰৰ নিৰ্দেশ দিয়ে। সেইমতে ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে পতাকা বিধি সংস্কাৰ কৰি কেইটামান সীমিত ক্ষেত্ৰত জাতীয় পতাকা ব্যৱহাৰৰ অনুমোদিত কৰে। জাতীয় পতাকাৰ তিনিটা ৰং। সৰ্বপল্লী ৰাধাকৃষ্ণনে, যি পৰৱৰ্তী কালত ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি হৈছিল, তেওঁ গৃহীত পতাকাৰ প্ৰতীক তত্ত্বটোৰ ব্যাখ্যা দিছিল এইদৰে: গেৰুৱা ৰং ত্যাগ আৰু বৈৰাগ্যৰ প্ৰতীক। আমাৰ নেতৃবৃন্দই পাৰ্থিৱ লাভৰ প্ৰতি উদাসীন আৰু নিজৰ কাম কৰাৰ প্ৰতি যত্নৱান হ'ব লাগিব। মধ্যস্থলত থকা বগা ৰং আমাৰ আত্মনিয়ন্ত্ৰণ আৰু স্বভাৱৰ পথ প্ৰদৰ্শক, সত্যপথৰ পোহৰৰ প্ৰতীক। সেউজীয়া মাটি তথা সকলো প্ৰাণৰ প্ৰাণ উদ্ভিদ জগতৰ লগত আমাৰ সম্বন্ধৰ কথা ব্যক্ত কৰিছে। বগা অংশৰ সোঁমাজত অশোক চক্ৰ ধৰ্ম অনুশাসনৰ প্ৰতীক। সত্য আৰু ধৰ্ম এই পতাকাৰ তলত কৰ্মৰত সকলোৰে নীতি নিয়ন্ত্ৰণ হ'ব। ইয়াৰ উপৰি চক্ৰটো গতিৰ প্ৰতীক। স্থবিৰতাত মৃত্যু আহে, গতিৰ মাজেৰে জীৱন। পৰিৱৰ্তনক বাধাদান কৰাটো আৰু ভাৰতৰ বাবে উচিত নহ'ব। ভাৰতক সন্মুখলৈ অগ্ৰসৰ হ'বই লাগিব। এই চক্ৰটো শান্তিপূৰ্ণ পৰিৱৰ্তনৰ গতিশীলতাৰ প্ৰতীক। এতিয়া আহিছোঁ পতাকা বিধি সম্পৰ্কত। 2002 চনৰ পূৰ্বৱৰ্তী ভাৰতৰ সাধাৰণ নাগৰিকসকল ছুটিৰ দিনবিলাকৰ বাহিৰে অন্য সময়ত জাতীয় পতাকা উত্তোলনৰ অধিকাৰী নাছিল। শিল্পপতি নবীন জিন্দালে পতাকা বিধি ভংগ কৰি তেওঁৰ কাৰ্যালয় ভৱনৰ শীৰ্ষত
জাতীয় পতাকা উত্তোলন কৰাত পতাকাখন বাজেয়াপ্ত কৰা হয় আৰু তেওঁক সতৰ্ক কৰি দিয়া হয় যে এই ধৰণৰ বিধি ভংগ কৰিলে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব। জিন্দালে দিল্লী উচ্চতম ন্যায়ালয়ত এখন জনস্বাৰ্থ মামলা দাখিল কৰে। তেওঁৰ বক্তব্য আছিল পূৰ্ণ মৰ্যাদা আৰু যথাযথ ব্যৱহাৰ বিধি অনুসৰণ কৰি জাতীয় পতাকা উত্তোলন তেওঁৰ নাগৰিক অধিকাৰত পৰে, কাৰণ এই দেশৰ প্ৰতি তেওঁৰ ভালপোৱা ব্যক্ত কৰাৰ এইটো এটা উপায়। বিষয়টো দিল্লী উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰিত হোৱাত সৰ্বোচ্চ আদালতে ভাৰত চৰকাৰক এই বিষয়টো পৰ্যালোচনাৰ বাবে এখন কমিটি স্থাপনৰ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় কেবিনেটে জাতীয় পতাকা বিধি সংস্কাৰ কৰে আৰু 2002 চনৰ 26 জানুৱাৰীৰ পৰা সংশোধিত বিধি আৰম্ভ হয়। এই নতুন পতাকা বিধি অনুযায়ী মৰ্যাদা, গৌৰৱ আৰু সন্মান অক্ষুণ্ণ ৰাখি যিকোনো নাগৰিকে বছৰৰ যিকোনো দিনতেই জাতীয় পতাকা উত্তোলন কৰিব পাৰিব। আনহাতে ভাৰতীয় সংঘ বনাম যশৱন্ত শৰ্মা বিচাৰত পৰিষ্কাৰকৈ জনাই দিয়া হ'ল যে জাতীয় পতাকা বিধিবদ্ধ আইন নহ'লে এই বিধিৰ বিধি নিষেধসমূহ জাতীয় পতাকাৰ গৌৰৱ ৰক্ষাৰ্থে অৱশ্যে পালনীয়। জাতীয় পতাকা উত্তোলনৰ অধিকাৰ পৰম অধিকাৰ নহয়, ই এক অৰ্জিত অধিকাৰ আৰু সংবিধানৰ 51 নং ধাৰা অনুযায়ী ইয়াক মান্য কৰা উচিত। ভাৰতীয় আইন অনুসৰি জাতীয় পতাকাৰ ব্যৱহাৰ সদায় মৰ্যাদা, আনুগত্য আৰু সন্মান, ডিগনিটি, লয়ালিটি এণ্ড ৰেছপেক্ট সহকাৰে কৰা উচিত। প্ৰতীক আৰু নাম অপব্যৱহাৰ ৰোধ আইন 1950 অনুসৰি জাৰি কৰা ভাৰতীয় পতাকা বিধি 2002 পতাকাৰ প্ৰদৰ্শনী আৰু ব্যৱহাৰ সংক্ৰান্তীয় যাৱতীয় নিৰ্দেশিকা বহন কৰে। চৰকাৰী বিধিত কোৱা হৈছে যে জাতীয় পতাকাই কেতিয়াও মাটি আৰু পানীক স্পৰ্শ নকৰে, ইয়াক টেবুল ক্লথ হিচাপে বা কোনো প্লেটফৰ্মৰ সন্মুখত আচ্ছাদন হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। জাতীয় পতাকাৰে কোনো মূৰ্তি, নামলিপি বা শিলান্যাস প্ৰস্তৰ আৱৰিব নোৱাৰিব ইত্যাদি। জাতীয় পতাকাৰ ব্যৱহাৰ কোনো ব্যৱসায়িক কাৰণত কৰিব নোৱাৰিব। কোনো ব্যক্তি বা বস্তুক সন্মান জনাবৰ কাৰণে ৰাষ্ট্ৰীয় পতাকা নত কৰিব নোৱাৰিব। চৰকাৰী আদেশ অবিহনে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰিব নোৱাৰিব। কোনো প্ৰকাৰৰ পোচাক, ইউনিফৰ্ম আদিৰ যিকোনো বাগত বা ৰুমাল, নেপকিন, গাৰু, লিলিপ আদিত জাতীয় পতাকা অংকিত বা ছপা কৰিব নোৱাৰিব। গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱস আদিৰ ফুলৰ পাহি ৰখাৰ বাহিৰে ৰাষ্ট্ৰীয় পতাকাখন কোনো বস্তু গ্ৰহণ কৰা, দিয়া বা লৈ যোৱা আৰু বন্দাৰ কামত ব্যৱহাৰ কৰিব নোৱাৰিব। কোনো অনুষ্ঠানত বক্তাৰ টেবুল টকাৰ কামত, মঞ্চ সজোৱাৰ কামত, কোনো ভৱনত দুৱাৰ খিৰিকীৰ পৰ্দা হিচাপে বা কোনো বাহন, ৰেল, উৰাজাহাজ, বৰটোপ আদিৰ যিকোনো অংশ ঢাকিবৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। ইচ্ছাকৃতভাৱে ৰাষ্ট্ৰীয় পতাকা ওলোটাকৈ উত্তোলন কৰা বা ইয়াক মাটি বা পানীত পৰিবলৈ দিয়া কাৰ্য কৰিব নোৱাৰিব। জাতীয় পতাকাৰ ব্যৱহাৰ আৰু প্ৰদৰ্শনী সংক্ৰান্তত একাধিক প্ৰথা অনুসৰণ হয়। মুকলি আকাশৰ তলত সূৰ্যোদয়ৰ সময়ত পতাকা উত্তোলিত হয় আৰু সূৰ্যাস্তৰ সময়ত নমাই দিয়া হয়। বিশেষ বিশেষ ক্ষেত্ৰত চৰকাৰী ভৱনত ৰাতিও জাতীয় পতাকা উত্তোলনৰ ৰীতি আছে। জাতীয় পতাকা কেতিয়াও উভতা অৱস্থাত বৰ্ণনা কৰা, প্ৰদৰ্শিত কৰা বা উত্তোলন কৰা অনুচিত। প্ৰথা অনুসৰি পতাকাখন 90 ডিগ্ৰীৰ বেছি আৱৰ্তিত কৰা নাযায়। ফটা চিংগা বা অপৰিষ্কাৰ অৱস্থাত পতাকাৰ প্ৰদৰ্শনী অসন্মানজনক। পতাকা দণ্ড বা উত্তোলন ৰছীৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য। বাহিৰৰ অন্যান্য দেশৰ জাতীয় পতাকাৰ লগত একেলগে প্ৰদৰ্শিত হোৱাৰ সময়ত পতাকা উত্তোলনৰ একাধিক ৰীতি অনুসৰণ কৰা হয়। বিশেষভাৱে দৃষ্টি ৰখা হয় পতাকাৰ সন্মানৰ প্ৰতি। ইয়াৰ অৰ্থ লেটিন বৰ্ণমালা অনুযায়ী বৰ্ণানুক্ৰমে যেতিয়া একাধিক দেশৰ জাতীয় পতাকা প্ৰদৰ্শিত হয় তেতিয়া অন্যান্য পতাকাৰ সোঁফালে, দৰ্শকৰ বাওঁফালে ৰখা হয় জাতীয় পতাকা। সকলো পতাকাই যেন সম আকাৰৰ হয় আৰু কোনো পতাকাই যেন ভাৰতীয় পতাকাতকৈ ডাঙৰ নহয় তাৰ প্ৰতি দৃষ্টি ৰখা হয়। ভাৰতৰ জাতীয় পতাকা সৰ্বাগ্ৰে উত্তোলিত আৰু সৰ্বশেষে অৱনমিত। যান বাহনত জাতীয় পতাকাৰ প্ৰদৰ্শনী কেৱল মাত্ৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আৰু লেফটেনেণ্ট গভৰ্ণৰসকল, মুখ্যমন্ত্ৰীসকল, কেবিনেট মন্ত্ৰীসকল আৰু ভাৰতীয় সংসদ আৰু ৰাজ্য বিধানসভাৰ জুনিয়ৰ কেবিনেট সদস্যসকল, লোকসভা আৰু ৰাজ্যসভাৰ অধ্যক্ষসকল, ৰাজ্যসভা আৰু ৰাজ্য বিধান পৰিষদৰ চেয়াৰমেনসকল, দিল্লী উচ্চতম ন্যায়ালয় আৰু
উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকল আৰু সেনা বাহিনী, বিমান বাহিনী আৰু নৌ বাহিনীৰ ফ্লেগ ৰেংক আধিকাৰিক বৃন্দই নিজৰ যান বাহনত জাতীয় পতাকা উত্তোলনৰ অধিকাৰী। তেওঁলোকে যেতিয়াই প্ৰয়োজন বোধ কৰে তেতিয়াই তেওঁলোকৰ গাড়ীত জাতীয় পতাকা উত্তোলন কৰিব পাৰে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণলৈ গ'লে তেওঁলোকৰ বিমানত জাতীয় পতাকা উত্তোলন কৰা হয়। যি দেশলৈ ভ্ৰমণ কৰিবলৈ যায় সেই দেশৰ জাতীয় পতাকাও বিমানত উত্তোলন কৰা হয়। তথাপি মাজতে অন্য কোনো দেশত অৱতীৰ্ণ হ'লে সৌজন্য স্মাৰক হিচাপে সেই দেশৰ জাতীয় পতাকাও উত্তোলনৰ ৰীতি আছে। শোকৰ চিহ্ন হিচাপে জাতীয় পতাকা অৰ্ধনমিত ৰখাৰ ৰীতি আছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ মৃত্যুত সমগ্ৰ দেশত জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়। লোকসভাৰ অধ্যক্ষ আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিৰ মৃত্যুত দিল্লীত আৰু কোনো কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰ মৃত্যুত দিল্লী আৰু ৰাজ্যৰ ৰাজধানীত জাতীয় পতাকা অৱনমিত কৰি ৰখা হয়। ৰাষ্ট্ৰমন্ত্ৰীসকলৰ মৃত্যুতো দিল্লীত পতাকা অৰ্ধনমিত কৰি ৰখা হয়। ৰাজ্যপাল, লেফটেনেণ্ট গভৰ্ণৰ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ মৃত্যুত সংশ্লিষ্ট ৰাজ্যত জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়। আবেলি কোনো পদাধিকাৰীৰ মৃত্যু সংবাদ আহিলে যদি পিছদিনা সূৰ্যোদয়ৰ আগতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নহয় তেতিয়াহ'লে পিছদিনাৰ পৰা জাতীয় পতাকা স্থান কাল অনুসৰি অৰ্ধনমিত থাকে। অন্ত্যেষ্টিক্ৰিয়া স্থলতো জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়। এইখিনি আছিল জাতীয় পতাকাৰ ওপৰত তথ্য। ইয়াৰ পিছতো আৰু অধিক তথ্য আছে জাতীয় পতাকাৰ সম্পৰ্কত, যিবোৰ মই ইয়াত বৰ্ণনা কৰিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেয়ে মই সংক্ষেপে কিছু কথা মই ইয়াত উত্থাপন কৰিলোঁ যাতে দৰ্শকসকলে জাতীয় পতাকাৰ সন্মানৰ প্ৰতি দৃষ্টি ৰাখি জাতীয় পতাকাৰ ব্যৱহাৰ কৰিব পাৰে। গতিকে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ আগলৈ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।